Ayo. Hore tina mina. Deo pani glass desun bor pani pe halagise oi. একদম হাতৰ বিষ হৈ একজনে মোক খাই দিলে ঐ কোনোবা এজনী ওলালো হয় বজাৰলৈ অনা যোৱা কৰিছে গোটেই কি কৰিম এতিয়া মই খাবি তহঁতি মোক খুৱাব লাগিব তহঁতি মোক কমাই কোটাই মোক খুৱাব লাগিব আছনে নাই তহঁতি কিজনী বহুত দেৰিৰ পৰা মাত শুনা নাই যে আছনে ঘৰত এতিয়া যদি মুতিব লাগিলেও একো উপায় নাইকিয়া হ'বচোন তই পিঠিটো খজুৱাব লাগিছেচোন কোনজনী আছ এয়া আই ঐ মোক গোটেই পিঠিটো খজুৱাব লাগিছে কোনে খজুৱাই দিব এতিয়া কোন আছ আৰু পিঠি খজুৱাইছে এইবাৰ একদম জেগাতে খজুৱাইছে আৰু জেগাতে খজুৱাইছে এবাৰ য'তে ৰাতি হয় ততে বাঘলে হাতখনো মিলাব নোৱাৰো ৰক্ষা ঐ আছনে তহঁতি ঐ মানুহটো যদি ময়ো যাওঁ নহয় তথাপিতো মাতষাৰ লগাবলৈ মানুহ নাইকিয়া হ'বচোন এতিয়া এইবাৰচোন মুতিবলৈ ধৰিছে মোক কি কৰোঁ এতিয়া মোক কোনে কাপোৰ খুলি দিব কি উপায় কৰিম এতিয়া ক'লৈ গ'লি ঐ তহঁতি আছনে নে নাই এজনীকো দেখা নাইচোন মই কি উপায় খুলিম এতিয়া ক'লৈ গ'লি ঐ ক'তো দেখা নাইচোন এইকেইজনী অকল বিয়নী মেচ ক'ত গ'লি ঐ তহঁতি আৰু জলীয়া ঐ দেখিলে বৰ ডাঙৰ কথা হ'ব বুলি পায় দুজনীকে মাইকী মানুহ থাকোঁতে এখন হ'বলৈ পাইছে মোক ঐ আছনে তহঁতি ঐ ক'ত গ'লি ঐ এজনীকো দেখা নাই মাতো শুনা নাই ক'লৈ গ'লি ঐ তহঁতি কি কৰিম এতিয়া মই ক'লৈ গ'লি ঐ তহঁতি কোনোবা আছে নি দেখি পাব নি কোনোবা হয় কিবা এটা উপায় কৰি মুতিব লাগিব দেই দেখিলে হয় কোনো নেদেখিলে হয় আজি উপায় মুতা হ'ব এতিয়া ঐ কোনোবা দেখিলে বৰ ডাঙৰ কথা হ'ব কোনোবা আছনি কোনোবা তহঁতি ক'ত গ'লি ঐ মোৰ তেতিয়া পেনে চেনে যাব কি কৰিম এতিয়া মই কি উপায় কৰি মোটা হ'ব ঐ কোনো নেদেখিলে হয় কি কৰিছোঁ বুলি গোটেইখন ওলাব কথা কোনো নেদেখিলে হয় খাই দিলে একদম কি কৰিম এতিয়া ওলালে যেনেকৈ কৃষ্ণ যেনেকৈ তেনেকৈ হ'লগৈ আৰু নেদেখিলে হয় আৰু ৰক্ষা ৰক্ষা কোনোদিনেই মই আৰু বজাৰলৈ লগ নধৰিম আৰু দেই পইচা দি দিম নিজে নিজে যা এখন হাত ভৰি চব ভাঙিলে আৰু
কঁকাল বিষ লাগিব এতিয়া মই গ'লো ঐ কেনেকৈ যাং এতিয়া ঐ ৰাইজে দেখিলে গোটেই একেবাৰে মই মাৰ লাজতে মৰিম আৰু আই ঐ খালে ঐ মোক খালে একেজনে খালে ঐ তহঁতি কেইজনী ক'ত আছ ঐ আও মই যাম এতিয়া কি হ'ল মোৰ মানুহটো আপোনাৰ কি হ'ল অলপ ধৈৰ্য ধৰিব নোৱাৰে নেকি বাৰু অলপ ধৈৰ্য ধৰিব পাৰে উঠক 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 খালে ঐ তহঁতি কেইজনী এই ক'ত যাওঁগে হয় মই গোটৰ কামত গৈছিলো কোন আছে হয় কোন আছে কোন এজনী কলৈ গ'ল তহঁতৰ দুইজনীকে মই খাই পেলাম ৰ